বিজেপিও পিঁয়াজৰ মালা পিন্ধি আলুগুটিৰ মালা পিন্ধি গেছ চিলিণ্ডাৰ মূৰত লৈ আন্দোলন কৰিছিল। আমাৰ চৰকাৰে কন্দুৱা গেছ দিয়া নাছিল। বিজেপিয়ে জনতা ভৱন ঘেৰাও কৰিবলৈ আহিছিল, আমাৰ চৰকাৰে কন্দুৱা গেছ দিয়া নাছিল। আমাৰ 15 বছৰীয়া শাসনকালতো আমি বহুত আন্দোলন দেখিছিলোঁ। আমি গণতান্ত্ৰিক প্ৰমূল্য আৰু গণতান্ত্ৰিক প্ৰতিবাদক সদায় সন্মান কৰোঁ। এওঁলোকে আমাৰ কণ্ঠ ডিঙি চেপি দবাব বিচাৰিছে। মিদুল ইছলামৰ এই মৃত্যুৰ আমি মূল্যাংকন কৰিম। আমাক ন্যায়িক তদন্ত লাগিব। পৰহিলৈ জিলাই জিলাই আমি অৱস্থান ধৰ্মঘট, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু জিলা উপায়ুক্তৰ হাতত আমি স্মাৰকপত্ৰ দিম ন্যায়িক তদন্ত বিচাৰি। মই কোনো ভাষাৰে আজি মিদুল ইছলামৰ পৰিয়ালক সান্তনা দিবলৈ মই কোনো শব্দ বিচাৰি পোৱা নাই আৰু কোনো শব্দই তেওঁলোকক সেই সান্তনাক শান্ত কৰিব নোৱাৰে। কিন্তু এষাৰ কথাই কৈছোঁ, সমগ্ৰ কংগ্ৰেছ পৰিয়াল, সমগ্ৰ বিৰোধী ৰাজনৈতিক সত্তা আজি মিদুল ইছলামৰ মৃতদেহৰ কাষত থিয় দি এই কথা প্ৰমাণ কৰা হৈছে যে প্ৰতিবাদ আৰু শক্তিশালী হ'ব। বিজেপিৰ প্ৰতিৰোধ যিমান শক্তিশালী হ'ব, বিজেপিৰ বেৰিকেড যিমান শক্তিশালী হ'ব, বিজেপিৰ কন্দুৱা গেছ যিমানকৈ এৰিব, তাতকৈ বেছি শক্তিশালীভাৱে কংগ্ৰেছ ৰাজপথলৈ আহিব। মই এইখিনিকে কথা কৈ তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। কালিলৈ ৰাতিপুৱা আমি সকলোৱে জানাজাত সমবেত হ'ম আৰু আজিও আমি তেওঁৰ মৃতদেহ ঘৰলৈকে আগবঢ়াই দিম। আৰু মই আমাৰ বিৰোধী নেতৃবৰ্গকো অনুৰোধ কৰিছোঁ, ইয়াতে আনুষ্ঠানিকভাৱে আপোনালোকক যিসকলে সময় সুবিধা মিলাব পাৰে সকলো আহিব তেওঁৰ বাসস্থলীলৈ। এইখিনি সময়ত মই সমগ্ৰ আমাৰ ইয়াত উপস্থিত থকা আৰু অসমৰ এই বিজেপি বিৰোধী সাম্প্ৰদায়িক ৰাজনীতি বিৰোধী ভ্ৰষ্টাচাৰী বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ'ব খোজা ৰাইজক হৈ পেলাই মিদুল ইছলামক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, শতকোটি প্ৰণিপাত জনাইছোঁ। আৰু মোৰ মনত এটা ভাৱ আহি আছে, হয়তো মোক কোনে পাছফালৰ পৰা ঠেলি আঁতৰাই দিলে নাজানো, হয়তো মিদুল ভিডিঅ' লাহে লাহে ওলাব, যদি মোক ঠেলি পেলাই আঁতৰাই নিদিলেহেঁতেন হয়তো ময়ো আজি মিদুল ইছলামৰ লগতে ইহলীলা সম্বল কৰিলোঁ। কেইবাজনৰ অৱস্থা আপোনালোকে দেখিছে। কোনো বেমাৰ আজাৰৰ কাৰণে মিদুল ইছলাম মৰা নাই। মিদুল ইছলামক 3টা কন্দুৱা গেছ একে জেগাত দি পৰিকল্পিতভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হত্যা কৰিছে আৰু ইয়াৰ বিচাৰ আমাক লাগিব। এইখিনি কৈ পুনৰবাৰ তেওঁলৈ শতকোটি প্ৰণিপাত জনাই তেওঁৰ বিদেহ আত্মাৰ শান্তি কামনা কৰি মই মোৰ ক'বলগীয়াখিনি শেষ কৰিছোঁ। আত্মাৰ সদগতিৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। আৰম্ভ। কংগ্ৰেছ দলৰ নেতৃত্বত সমগ্ৰ দেশৰ লগতে অসমতো আদানীৰ কেলেংকাৰীৰ বিচাৰ বিচাৰি অশান্তিময় মণিপুৰৰ শান্তি বিচাৰি আৰু অসমত গাঁৱৰ ৰাইজক জ্বলাকলা খুৱাই থকা স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত আমি এক শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ৰাজভৱন চলো শীৰ্ষক আজি অনুষ্ঠিত কৰিছিলোঁ, ৰূপায়ণ কৰিছিলোঁ। এই কাৰ্যসূচী সম্পূৰ্ণভাৱে গণতান্ত্ৰিক আছিল আৰু শান্তিপূৰ্ণ আছিল। প্ৰতিবাদকাৰীসকলৰ ওপৰত অসম চৰকাৰৰ পুলিচ বাহিনীয়ে বৰ্বৰ আৰু অমানসিক অত্যাচাৰ চলায়। অসম চৰকাৰে বৰ্বৰ আৰু অমানসিক অত্যাচাৰতে ক্ষান্ত নাথাকি মানুহৰ গাৰ ওচৰত কন্দুৱা গেছ নিক্ষেপ কৰে আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত আমাৰ এজন যুঁজাৰু সৈনিক, যুৱ অধিবক্তা বিদুলক তেওঁলোকে হত্যা কৰিলে অসম পুলিচ। यूट्यूब चैनल खोलना है।